Hello friends, welcome to my channel More Chopahe. Please like, share and subscribe. আজি আমি বনাম ৰঙালাও পাতৰ চাটনি। এই চাটনিবিধ আপোনালোকে যদি খোৱা নাই এবাৰ খাই চাব, খুব টেষ্টি লাগে। মই আজি এই ৰঙালাও পাতৰ চাটনি বনাই খালোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। মই এই চাটনিবিধ বনাবলৈ লৈছোঁ কেইটামান ৰঙালাও কোমল পাত। মই এনেকুৱা ধৰণৰ অকণমান ডাঙৰ দুটামান লৈছোঁ আৰু সৰু একেবাৰে সৰু লৈছোঁ। মই এইখিনি দুজন মানুহৰ কাৰণে বনাইছোঁ। আপোনালোকে পাতৰ পৰিমাণটো অকণমান বেছিকৈ ল'ব পাৰে যদি বেছি মানুহৰ কাৰণে। আৰু লগতে লৈছোঁ নহৰু কেইফুটামান আৰু কেঁচা জলকীয়া। গৰম কেৰাহীত তেল নিদিয়াকৈ এইখিনি মই ৰঙালাও পাতখিনি আৰু কেঁচা জলকীয়া আৰু নহৰুখিনি অকণমান লেৰেলিয়াই ল'ম, কাৰণ ৰঙালাওৰ পাতত শুং থাকে। লেৰেলিয়াই ল'লে শুংখিনি অলপমান কোমল হৈ যাব, সেইবাবে অকণমান লেৰেলিয়াই ল'লোঁ। এনেদৰে কেৰাহীৰ পৰা নমাই চাওক, এইখিনি এনেকুৱা ধৰণৰ হৈ গৈছে। এইখিনি এতিয়া মই পিচি ল'ম। মই অৱশ্যে পটাতে পিচিম, আপোনালোকে মিক্সিত পিচি ল'ব পাৰে। সোৱাদ অনুসৰি মই ইয়াত অকণমান নিমখ দিলোঁ আৰু অকণমান কেঁচা মিঠাতেল দি দিলোঁ। এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু এতিয়া মই ইয়াক ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকেও ট্ৰাই কৰি চাব। ৰেচিপিটো ভাল লাগিলে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব।